হেল্ল' গাইজ, অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি হ'ল কাতি বিহু। সকলোকে কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ। ৰিয়ানছে সিফালে কি কৰি আছে চাব আহক। আজি কাতি বিহুৰ কাৰণে ৰিয়ানছে পূৰা চাফা কৰি আছে, চাই থাকে। কি কৰি আছে ৰিয়ান? হা? পানী মাৰি আছো। কিয় পানী মাৰি আছা? আজি কাতি বিহু। হা? সেইকাৰণে পানী মাৰি আছা? ঠিক আছে, মাৰা মাৰা। এইবিলাক মুচি দিয়া দেই। আজিও উল্টাকে পিন্ধিছে স্পৰ্টিং বোলে গেঞ্জি। অকণমান ৰাস্তাৰ ফালে ওলাই যাব পাৰোঁ। এয়া চাওক, আমাৰ গেটৰ সন্মুখত তুলসীৰ পুলি ৰুইছিলোঁ। জেগাখিনি অকণমান চাফা কৰি দিছোঁ আৰু যাতে আজি চাকি দিব পাৰি। এয়া তুলসী গছ, এয়া দেখাই পাইছে নিশ্চয় আপোনালোক। বেছিভাগ তুলসী গছে আছে আৰু আমাৰ এইখিনি ৰাস্তাটোত। এতিয়া বলক ৰাস্তাৰ সন্মুখৰ ভিউজখিনি দেখাই দিওঁ। এইখন চাব, আমাৰ ওচৰত এখন এপাৰ্টমেণ্ট আছে, নাম হ'ল ৰিস্কন এনক্লেভ। গাইজ, এইটো ক'ব পাৰিবনে কি হয়, মানে কি ফুলৰ পুলি নে গছৰ পুলি? মই নামটো নাজানো দিয়কচোন। যদি আপোনালোকৰ মাজত কোনোবাই জানে যদি কৈ দিবচোন কমেণ্ট বক্সত। ঠাণ্ডাৰ দিন আহিল হয়নে গাইজ, সেইকাৰণে কম্বল তিয়াই থৈ দিছিলোঁ। এতিয়া ধুব লাগিব আৰু চাওঁ পানী আছে নাই বোলো চিনটেক্সত। অকণমান আছে, হৈ যাব বাৰু। ইয়াতে আমি ফিল্টাৰ কৰোঁ পানী। অকণমান কম্বলকেইটা মাছাজ দিয়ে আৰু দেই যায়। বহুত মলি লাগিব। এতিয়া কি কৰি আছে? মাছাজ, কম্বল মাছাজ। কি কৰি আছে? পূৰ্বা এয়া আমাৰ ঘৰৰ গোসাঁই থান। লাইটটো জ্বলাই দিওঁ ৰ'ব। আৰু গধূলি চাকি দিবৰ কাৰণে চাকি আনি থৈ দিয়া হৈছে। কৰিছা? আজিলৈ
ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব লগ পাম অন্য এটা ভিডিঅ'ত